हाय फ्रेंड्स की खबर वेलकम बैक टू माय यूट्यूब चैनल मैं रानी ब्लॉग मोर यूट्यूब चैनल सकलोके स्वागतम जानाइছোঁ आको पुनर मैं एनेटी भिडिओ কৰিবলৈ লৈছোঁ আজি আপোনালোকক মই দেখাব বিচাৰিছোঁ ছবি আকৌ ছবিলৈ আহিলো এজনী ছোৱালী আৰু এজন ল'ৰা আকা হ'ল তাকে আপোনালোকক দেখাব বিচাৰিছোঁ আৰু ভাল লাগিলে কমেন্ট কৰি জনাব আপোনালোক আৰু কোনোবা যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোক আৰু মই এতিয়া দেখাই আছোঁ আপোনালোক হেখলৈকে চাই গৈ থাকিব মোৰ ভিডিওটো এতিয়া বলক যাওঁ বাহিৰত আছিলোঁ ৰ'দটো পৰিছে এতিয়া ভিতৰলৈ যাওঁ আপোনালোকক ছবি দেখাব লাগিব মই আঁকি থোৱা হ'ল মানে দেখাই আছোঁ আৰু সঁচাকৈ গৰম দিনটো কেতিয়া যাব লাগি আছে ঠাণ্ডা দিনটোহে বহুত ভাল সহ্য কৰিব পৰা হয় আকৌ ঠাণ্ডা দিন আহিলেও ভাবো কি গৰম দিনটো কেতিয়া পাওঁ কিন্তু বিশেষকৈ ক'বলৈ গ'লে ঠাণ্ডা দিনটোৱে ভাল আৰু সঁচাকৈ আৰু এতিয়া ছবি দেখাই আছোঁ ছবি আঁকি এইবোৰকে টাইম পাছ কৰি থাকোঁ আৰু এয়া ছবি আপোনালোকক দেখুৱালোঁ মই এয়া ভাঁজ বহি গ'ল দেখিছেনে চব আমাৰ বেটাৰ কাম আমাৰ বেটাই মানে পালে আৰু কৈছোঁ নহয় ইফালে মুটুকুৱাই কিবা কিবিখন কৰি পেলায় আৰু এয়া ভাঁজ লগাই পেলালে ভিডিঅ'টোত দেখা পোৱা গৈছে সেইটো কাৰণে ভিডিঅ'টোত বৰ ভাল লগা নাই হয় নহয় দেখিবলৈ কিন্তু উপায় নাই মোৰ ভিডিঅ'টো ইমানতে মই সামৰণি মাৰিব বিচাৰিছোঁ আকৌ পুনৰ উন্নতি ভিডিঅ' লগ পাম আজিলৈ আহোঁ বাই বাই